নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আছামিজ জিকে নলেজলৈ। আন দিনৰ দৰে আজিও লৈ আহিছোঁ 5টি প্ৰশ্নৰে বনোৱা আন এটি নতুন ভিডিঅ' আপোনালোকৰ মাজলৈ। প্ৰতিটো প্ৰশ্নৰ উত্তৰ দিবৰ বাবে দিয়া থাকিব 10 ছেকেণ্ডকৈ সময়। আপোনালোকক যদি আৰু বেছি সময়ৰ প্ৰয়োজন হয় তেন্তে ভিডিঅ'টি ৰখাই লৈ উত্তৰটি কমেণ্ট বক্সত দিবলৈ নাপাহৰিব আৰু ভিডিঅ'টি শেষলৈকে চাই যাব। ভাল লাগিলে শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকে বহু নজনা কথা মোৰ ভিডিঅ'ৰ যোগেদি জানিব পাৰিব। প্ৰথমটো প্ৰশ্ন হ'ল, বিশ্বৰ প্ৰথমজন কৰোনা ৰোগীৰ নাম কি আছিল? আপোনালোকৰ সময় আৰম্ভ হৈছে। উত্তৰটো হ'ল বিশ্বৰ প্ৰথমজন কৰোনা ৰোগীৰ নাম হ'ল ৱেই গুইজিয়াম। তেওঁ এগৰাকী 57 বছৰীয়া মহিলা আছিল। এতিয়া 2 নম্বৰটো প্ৰশ্ন হ'ল, মানুহে ভয় খালে গাৰ নোম শিয়ৰি উঠে কিয়? আপোনালোকৰ সময় আৰম্ভ হৈছে আৰু সময়ৰ প্ৰয়োজন হ'লে ভিডিঅ'টি প'ষ্ট কৰি ল'ব। উত্তৰটো হৈছে, ভয় খালে মানুহৰ মগজুত থকা স্নায়ুবোৰ উত্তেজিত হয়, ফলত গাৰ নোমৰ গুৰিৰ পেশীৰ সংকোচন ঘটে, সেইবাবে গাৰ নোম শিয়ৰি উঠে। আজিৰ শিতানৰ 3 নম্বৰ প্ৰশ্নটো হ'ল, চকু মেলি আমি কোনটো কাম কেতিয়াও কৰিব নোৱাৰোঁ? আপোনালোকৰ সময় আৰম্ভ হৈছে। উত্তৰটো হৈছে, চকু মেলি আমি কেতিয়াও হাঁচিয়াব নোৱাৰোঁ। এতিয়া 4 নম্বৰ প্ৰশ্নটো হ'ল, ক'লা ৰঙৰ গোলাপ ফুল ক'ত পোৱা যায়? আপোনালোকৰ সময় আৰম্ভ হৈছে। উত্তৰটো হৈছে, ক'লা ৰঙৰ গোলাপ ফুল তুৰ্কী দেশত পোৱা যায়। আজিৰ শিতানৰ 5 নম্বৰ অৰ্থাৎ শেষৰটি প্ৰশ্ন হ'ল, কোনটো প্ৰাণীৰ কলিজা মূৰত থাকে? আপোনালোকৰ সময় আৰম্ভ হৈছে। উত্তৰটো হৈছে, কেঁকুৰাৰ কলিজা মূৰত থাকে। এতিয়া আপোনালোকৰ বাবে দিয়া প্ৰশ্নটো হ'ল, যিটো বস্তু আপোনাৰ হয় কিন্তু ব্যৱহাৰ কৰে আনে, বস্তুটো কি হয় বাৰু? যদিহে উত্তৰটি জানে তেন্তে কমেণ্ট বক্সত দি থ'ব। অহাটি খণ্ডত শুদ্ধ উত্তৰটি ঘোষণা কৰা হ'ব। আজিলৈ ইমানেই। ভিডিঅ'টি যদি চাই ভাল লাগিলে নিশ্চয় কমেণ্ট বক্সত জনাব। পুনৰ 5টি বিশেষ ধৰণৰ প্ৰশ্ন লৈ আপোনালোকক আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই। ধন্যবাদ।